বঢ়িয়া 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 হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি এটা ধামাকা ভ্লগ হ'ব গৈ আছে। আমি এটা অদ্ভুত কাম কৰিব গৈ আছো। লগত আছে নিশান্ত আৰু মই যাম, ট্ৰেইনত যাম গুৱাহাটীত। তো চাই থাকক ভিডিঅ'টো। তো গাইজ আহা আহা নিশান্ত আহা। ও গাইজ এইটো কি বস্তু? এইটো কি ভাইয়ে? টিং চোন। ও ভাই ডিমা, ও ভাই ডিমা কেনে কেনে হে ভাই এক মাহ আছে। ও গাইজ বহুত আছে বহুত আছে। এই ডিমাবিলাক বেচিম না? বেচিম বল 50-50 কৰিম। গাইজ ৰাতিপুৱাই পুৱাই আমি আহি কিনে ষ্টেচনত ইয়াতে টিং এটা পালো। টিঙত আছিল ডিমা। তো আমি আজি কি কৰিম? ডিমা বেচাই মাথা মাৰি দিলো আৰু ডিমা পাই গেলো। চ' আমি আজি ডিমা বেচিম, ট্ৰেইনত ডিমা বেচিম। এটা চাই লওক বলক এক্সপিৰিয়েঞ্চটো কেনেহেন। ময়ো লওঁ আপোনালোকেও লওক বলক। ডিমা বেছি চাম আজি। আৰু আপুনি যদি এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ ভিডিঅ' চাব বিচাৰে বা এক্সপিৰিয়েঞ্চ ল'ব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এতিয়া, আৰু কাষত থকা নটিফিকেশ্যন বেল আইকনটো দবাই দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক, কাৰণ ইয়াতে আজিৰ পৰা নতুন নতুন এক্সপিৰিয়েঞ্চৰ ভিডিঅ' আহি থাকিব। চ' গাইজ ট্ৰেইন আহি গ'ল, ট্ৰেইন ইজ কামিং অন। আমি গৈ আছো এতিয়া, বলক বলক। বলক বলক ডিমা মেইন ডিমা পাই গৈছো আজি, বাটত পাই গৈছো। তো গাইজ আমি ট্ৰেইনত বহি ল'লো, কিন্তু কথাটো হ'ল কি আগতে কেতিয়াও ডিমা বেছি পোৱা নাই আৰু পোৱা নাছিলোঁ। কিন্তু আজি মানে এই এক্সপিৰিয়েঞ্চটো ল'ম। দেহাটো অলপ ঠাণ্ডা উঠি আছে, গৰম কৰিলোঁ। 10, 9, 7, 3, 4, 5, 4, 3, 2, 1 দেহা টোটেলি গৰম। এতিয়া ষ্টাৰ্ট কৰিম ডিমা বেচা। বঢ়িয়া গাইজ, প্ৰথম কাষ্টমাৰ মই পাই গ'লোঁ। আৰু মোৰ প্ৰথম কাষ্টমাৰজন হৈছে এয়া, এখেতে বোলে খায়, কিন্তু সিয়াকো ফ্ৰীত নেদোঁ, পইচা দিবই লাগিব কাৰণ মই পাইছোঁ। এয়া পইচা দি দিলে পইচা 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 গণি গণি আহি গ'লো। এটা মাত্ৰ বিক্ৰী এটা হ'ব কোৱা আছে না মানে তাকো মই নিজে ইয়াতে হ'ব হৈছে। তো গাইজ জোচ পুৰা আহি গৈছে। দুটা ছাবস্ক্ৰাইবাৰ লগ পালোঁ, ছাবস্ক্ৰাইবাৰ লগ পাই কিনে মজা লাগি গৈছে। তো গাড়ী ট্ৰেইনখন 1 ছেকেণ্ডত খতম কৰি পেলাম, পুৰা যাম, ফালি চিৰি যাম। বলক বলক কি বস্তু পাই আজিকালি? কণী খাব নি? কণী মাত্ৰ 10 টকা কণী। समझ रहे हो ना? गाइस ভিডিঅ' কৰি আছো আৰু কণীও বেছি আছো। তো এই চেগতে এটা ছাবস্ক্ৰাইবাৰ লগ পালোঁ ট্ৰেইনত। হাই কৈ দে, হাই বঢ়িয়া। তো আৰু আমি বেছি আছো, বেছি থাকিম বলক। মাত্র 5 টাকা খাওনি, 5 টাকা দিছো। খাওনি 5 টাকা কণী, উহগনি মাত্র 5 টাকা, উহগনি মাত্র 5 টাকা।
খাওনি এটাত 5 টাকা মাত্র ভাল ভাল একদম পিওর মাল খাও জানাই নহয় कैसा लगा मेरा मजाक ইউটিউব চ্যানেল আছে ইউটিউব চ্যানেল চাই দাও আর বলো ভাই হাই হাই বল বাবা কোনি মাত্র 8 টাকা ভিডিও কমে ভিডিও কমে কোনি এটা খাওনি আচ্ছা হ্যালো 5 টাকা দিব খাও খাও পুরো না হবে तुमसे ना हो पाएगा চলো 5 টাকা বলো কে দেব 5 টাকা 5 টাকা 5 টাকা লইয়া 5 টাকা দিন তো খাইব না হয় 5 টাকা লইয়া কম দামও না খায় তাহলে 5 টাকা 5 টাকা দি ওকে চালু দি থাকতে মা চারটা তোমার না একটা দুটা খোয়া নেই এই কি দিতে আর তুমি তো দিরা আসলে তো গাইজ গাঁৱৰ এটা পালো ইফালে দাদাহঁতে ভাবছি বোধ হয় বয়া কণী দিম বুলি কম দাম কাৰণে কিন্তু কেছটো অলপ বেলেগ 4টা কণী লৈ ল'লা একেলগে দাদাই দি দিলোঁ 5 টকাকৈ দিছোঁ মই 6টাই ল'লা এ ভাই 7টা 8টা শেষ 8টা 9টা 10টাই ল'লাক ভাই 10টা খতম 10টা 4টা ইফালেও 4টা লাগে ভাল ভাল একদম ভাল এই ইউটিউবত ভিডিঅ' চলি আছে এবাৰ খাই কৰি শোনা নাই হা কোৱা নাই ধৰকচোন Olá, Lugi, olá, ninguém na casa. Olá, Lugi, olá, ninguém na casa. দিয়ক দখলাই লওক আৰু 4টা লাগে শেষ মোৰ বেপাৰ এতে খতম খতম আর 60 টাকা লাগে লইলো 4টা কাটা লাগব নেকি 4টা মাত্ৰ 4টা খাবার পারবি এ খতম এ বেপাৰ খতম 4টা লৈ ল'লা বঢ়িয়া বঢ়িয়া ডিপ ডিপ ব্লগ চলি আছে বেপাৰ খতম ডিপ ডিপ ব্লগ এ খালি দিং বঢ়িয়া পয়সা ইনকাম করলা কিছু দিবে এ পইচা চাওক পইচাই পইচা মই দিম বস্তু বঢ়িয়া তো গাইজ আমি প্লেন বনাই আছিলো কি ইয়াৰো মই খাম বুলি নকৰি কিন্তু চাওক আমি ৰঙিয়া পাৰ হলো জাষ্ট খালি মানে কেছটো খালি আৰু কেছটো হলকে 5 টাকাতে দিলো 10 টাকা নললো 5 টাকাকে দিয়াৰ কাৰণে খালি হৈ গ'ল তো চাওঁ এতিয়া কণীৰ বেপাৰটো খতম গুৱাহাটীত কি দেখাব বাৰু আপোনালোক চাই থাকক ভিডিঅ'টো চাই থাকক গাইজ ষ্টেচন আহি পালো আৰু এতিয়া মানে নিকান্তই ফ্লেছ এটা কিনিব এই কেমেৰা ফ্লেছ কি মানে টিংটো এতিয়া ক'ত থওঁ তাকে ভাবি আছোঁ টিংটো ক'ত থওঁ জেগা পোৱা নাই মানে এতিয়া লৈ ঘূৰিবা অলপ ঘূৰি মানে মোৰ চাৰ্জাৰ পেট মানে এতিয়া দেউতাৰ লগত আহোঁতে এৰি গৈছোঁ তো চাৰ্জাৰ পেটটো আনবা যাম তো টিংটো ক'ত থওঁ সেই ভাবি আছোঁ এই মূৰতে থৈ দিছিল তো কেমেৰা ফ্লেছটো আমি লওঁ প্ৰথমতে কেমেৰাৰ দোকানলৈ যাওঁ য'ত কেমেৰা কিনিছিলোঁ ত'তে কিনিব হয় না তাতে কিনিব তো তাকেলৈকে আমি ফাৰ্ষ্ট যাওঁ গাইজ হাতত টিং লৈ জে পি কৰ্পৰেশ্যন আহি পালোঁ তো ইয়াতে ফ্লেছটো চাওঁ পাওঁ না নাপাওঁ পাব লাগে বলক দোকান টিংটো চাওকচোন কেনেকৈ লৈছোঁ এতিয়া চাওক টিংটো এনেকৈ লৈছোঁ মানে এনেকৈ এইটো উপায় নাই আৰু কায়ো নাইছোঁ নে ভাই কহা গেলিয়ে হেল্ল' মাইক টেষ্টিং হেল্ল' চেক হেল্ল' আহিব ৰ'ব অলপ বহুত ৰ'ব ভাল লাগছি আহি গ'ল দাদাজনে কৈ দিছোঁ ৰ'ব মডেলটো চাই আছে গোডক্সৰ এইটো ফ্লেছ নিকান্তই লৈ ল'লে টি
520 বঢ়িয়া ফ্লাছ আগতে ইউজ কৰি পাইছে সি তো ইউজ কৰি চাই কিনে এই ফ্লাছটো লোৱা ডিচিজন লৈছিল আৰু ফ্লাছটো ল'লে আৰু 3500 পৰিছে ফ্লাছটোত আৰু এক্সট্ৰাকৈ বেটাৰীটো কিনিব লাগে বেটাৰীটো কিমান লৈছে 800 লৈছে না বেটাৰীটোত আৰু এক্সট্ৰাকৈ 800 লৈছে তো 4300 গৈছে 4300 গ'ল আৰু এতিয়া মানে লেন্সৰ ইয়াৰ হুডখন বিচাৰি আছে ইয়াতে নাপালে হুডখন তো অলপ আগত যাওঁ চাওঁ হুডখন পাওঁ যদি একেলগে কিনি লৈ যাম তো গাইজ হাতত টিং লৈ আমি গণেশগুৰি ফ্লাইঅভাৰ আহি পালোঁ ফ্লাইঅভাৰৰ ওপৰত আছোঁ আৰু নিকু আছে ইয়াতে নিকু আৰু এতিয়া টিং লৈয়ে যাম মোৰ চাৰ্জাৰডাল যে এৰি আহিছিলোঁ ফাৰ্ষ্ট সেইডাল লৈ আহোঁ তো বলক গাইজ গণেশগুৰি ফ্লাইঅভাৰৰ তলতে এখন দোকান আছে আপোনালোকে লাগিলে আহিব পাৰে চশমাৰ দোকান আছে নালাগে নেকি আহিব অঁ এইবিলাক নকৰে মানে নাহিব মানে এইযোৰ চশমা লৈ ল'লোঁ কেনে লাগিছে ক'ব কমেণ্ট কৰি আৰু এয়া নিশান্ত আছে এইযোৰ নিশান্তই লৈছে কেনে লাগিছে কমেণ্ট কৰি জনাই দিব আৰু যাব আপনিও টাটা Let's go. টিংটো আনছা টিং পাই আৰু বিদে 2 লাখ টকা টিংটো তো গাইজ চাৰ্জাৰ কেতিয়াবা যদি গুৱাহাটীত হাতী গ'ল হে মোৰ নাম কৈ কিনে ইয়াতে ভাত খাই যাব পাৰে যদি কিবা প্ৰব্লেম হয় কেনেবাটো টিংটো এৰাই নি টিংটো লৈ আছোঁ এনেকৈ আহিব কৰিলে যদি মোৰ নাম ক'ব দিম যদি মেধি বুলি কওঁ তো গাইজ এতিয়া বাজি আছে 3:45 আৰু আমি এটা আৰু অদ্ভুত কাম কৰিলোঁ বাট আপোনালোকক দেখাই নাথাকিলোঁ হাতীগাঁৱৰ পৰা এইটো যুগত হাতীগাঁৱৰ পৰা আমি পল্টন বজাৰ নহয় পাণবজাৰ ষ্টেচনলৈকে আমি ৰিজাৰ্ভ বেংকৰ মানে এনেকৈ আহিছোঁ ৰিজাৰ্ভ বেংকৰ এনেকৈ উলুবাৰী হৈ এনেকৈ আহি কিনে ৰিজাৰ্ভ বেংকৰ সেনেকৈ ষ্টেচন যাম তো এইখিনি গোটেইখিনি জেগা বুলি আহিছোঁ খোজকাঢ়ি আহিছোঁ নিশান্ত ভাগৰি গৈছি তথাপিও মানে পইচা নাই আৰু পইচা মানে খোজ কাঢ়বা আমি যিহেতু পাৰোঁ আমি ইয়াতে কিয় পইচাটো খৰচ কৰোঁ কি কাৰণত পইচাটো খৰচ কৰোঁ তো কোনো প্ৰয়োজন নাই ইয়াতে পইচা খৰচ কৰাৰ কাৰণে তো আমি পল্টন বজাৰ ষ্টেচনলৈকে পল্টন বজাৰ বাৰে এতিয়া পাণবজাৰেদি আহিছোঁ আমি ষ্টেচনলৈকে খোজকাঢ়ি আহিছোঁ হাতীগাঁৱৰ শেৱালি পথৰ পৰা তো বহুত খোজকাঢ়িলোঁ ভৰিত জোতা পিন্ধি আছোঁ মৌজা পিন্ধা নাই কাৰণে ভৰি কাটি গৈছে তথাপিও খোজকাঢ়ি আহিছোঁ কেনে এক্সপিৰিয়েঞ্চ হৈছে গুৱাহাটী ক্লাব পালোঁ আমি আৰু গুৱাহাটী ক্লাব পালোঁ আমাৰ ব্ৰ' আছে বঢ়িয়া ব্ৰ' আছে মাত দিছে চ' আমিও মাত দিলোঁ দিয়া হেল্ল' নহয় বাৰু গাইজ মানে ভিডিঅ' আৰু নতুনকৈ ষ্টাৰ্ট কৰিব ভাবিছিলোঁ ইয়াতে বাৰু চিঞৰি নিদিওঁ বাৰু মই কাৰণ গুৱাহাটী যিহেতু আৰু সেনেহেন কথা দেচোন আৰু আমাৰ নিত্যানন্দটো বেলেগ কথা আৰু ইয়াতে গুৱাহাটীত আৰু নিচিঞৰো আৰু মই মানে আৰু কি ক'ব আৰু দীঘলী পুখুৰীত আহিছোঁ আপোনালোকে অলপ চাই লওক পৰিৱেশটো মানে ইয়াতে পানীয়ে দেখিছোঁ বহুত দূৰলৈকে আৰু ইয়াতে মানে এণ্ট্ৰি ফিজ আমাৰ লৈছে 10 টকাকৈ লৈছে 20 টকা লৈছে কিন্তু আমিতো চিলড্ৰেন হয় 18 বছৰ হোৱা নাই ভাই 5 টকা ল'ব লাগিছিল কিন্তু ই বান্ধাই 10 টকা দি দিছে এই মৰণ নহয় ই 10 টকা দি দিছে মানে লেভেল আছে তো এই মাষ্টৰ চলিতো বেছি লেভেল দিয়ে অলপ বেছি লেভেল দিছে ন তুই তো গাইজ চাব নেকি দেখাই আছোঁ দিয়ক অলপ গাছ অলপমান সৰু হ'ব যাইছোঁ মই সৰু ল'ৰা ছোৱালী হৈ আছে চাবচোন খাই টপিলা দা কচম কৈছোঁ তামাম মাছাজ কৰা খায় আপোনালোকৰ যদি কোনোবা বেয়া নাপাব খোৱাৰ কাৰণে টপিলাত মাছাজ কৰিব মন আছে তো ইয়াতে আহক মানে এইটো চাওক এনেকৈ ঘূৰি থাকে মানে মজা লাগে আৰু এবাৰ যাম মই আৰু এবাৰ উঠো মজা মজা লগত আহিবা নেকি কোৱা তোমাৰ নামটো কোৱা ঈশান মাস্কখন গুচাই দিয়া
দীপ দিদি ব্লাউজ বুলি আছে চাবা দে চাবা अरे कहना क्या चाहते हो তো গাইজ ইয়াতে আৰু এনেকুৱাই আৰু মানুহে অলপমান মানে সৰু ল'ৰা ছোৱালীবিলাকে খেলা বস্তু আছে ইয়াতে এইবিলাক আছে আৰু ফটো চটো উঠিব পৰা ভাল জেগা আছে আৰু এইটো আছে গুৱাহাটীৰ মেইন বস্তু বুলি ক'ব পাৰি আই লাভ গুৱাহাটী ইয়াতে ফটো উঠিব পাৰে এইটোৱে মেইন প্লেচ আৰু ফটো উঠা ত' এইখিনিয়ে আৰু বাকী এইবিলাক আছে আৰু তো গাইজ এইটো চাইডত মানে আৰু চাব লগা বস্তু আছিল বাট আমাৰ দেৰি হৈছে ট্ৰেইন গুচি গ'লে আমাৰ ফিউজ হৈ যাব তো আমি যাওঁ জল্দি জল্দি যাওঁ আমি আৰু ট্ৰেইনখন ধৰোঁ হ'ব পাছত এইবিলাক চাম আৰু আহিম পাছত আহিম তো গাইজ ষ্টেচনৰ পৰা আইচক্ৰীম খাই খাই যাই থাকোঁতে বান্দা এটা লগ পালোঁ ই তাৰমানে কি কৈ আছে ই বোলে স্কুলত নপঢ়ে মানে পঢ়ি ভাল নাপায় তাৰপিছত মই বোলো কি কাম কৰা নেকি তই কিবা কামো নকৰে এই পলাল ই পলাল সেই কামো নকৰে সি ঘূৰি ভাল পায় বোলে ঘূৰিয়ে বোলে জীৱনটো কটাবই মই বোলো তই ভ্লগাৰ বনাই ভাই ভ্লগিং কৰ ঘূৰি ঘূৰি শুনচোন ना नूने उसकी मर्जी की वो क्या करे बस मैं तो बड़े भाई होने के नाते एक मतलब छोटे भाई को समझा रहा था वो समझे या ना समझे मैं तो खुद समझा नहीं मतलब करके समझा नहीं सकता बस बोल के समझा सकता हूँ तो वो मैंने कर दिया अब मेरा खत्म बाय बाय हो गया